এই গাইছ ৱেলকাম জনাইছোঁ মোৰ গাঁও চেনেললৈ আৰু কিমান আৰু পাবজি খেলি থাকিম পাবজিৰ দুনিয়াৰ পৰা আঁতৰি আহি অলপ ভিডিঅ' বনাব চেষ্টা কৰিলোঁ পুৰা দিনটোৱে পাবজিত যায় আৰু 1.5 GB মোৰ ডাটা প্লেন নাই শেষ পাই যায় 12টাৰ আগতে শেষ পাই যায় ভাবিলোঁ কি কৰিম ডাটা প্লেনটো ৰখাৰ কাৰণে অলপ ভিডিঅ'ই বনাওঁ ভিডিঅ' বনালে 2-3 ঘণ্টা হ'লেও বাচি যাম কাৰণ এডিটিং কৰিব লাগিব আৰু বাহিৰততো যাব নোৱাৰি তথাপিও এই আগলৈকে যাম আগলৈকে মানে অলপখিনি আগলৈকে যাম আৰু আপোনালোকৰ লগত কথা পাতিম তো ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে ভিডিঅ'টো লাইকটো কৰে কিন্তু কমেণ্ট নকৰে কিয় আপোনালোকে কমেণ্ট কৰিব তথাপি তেতিয়াহে আমি গম পাম যে আপোনালোকে আমাৰ ভিডিঅ' চাই বা কিবা ক'ব খোজে চ' অলপ প্লিজ কমেণ্ট কৰিব মই ইয়ালৈকে আহিলোঁ কাৰণ মই থিয় হৈ ভিডিঅ' কৰিব নোৱাৰোঁ আপোনালোকে জানেই ইয়াৰ আগৰ ভিডিঅ' যিহঁতে চাইছে সিহঁতে গম পাইছে চাগে মই কিয় বহি ভিডিঅ'বিলাক কৰি আছোঁ কাৰণ মই আগৰ ভিডিঅ'টো চাব আপোনালোকে গম পাব আজি মই ভিডিঅ'টো বনাব লগাত পৰিল কাৰণ কিছুমান নিৰ্লজ্জ মানুহৰ ফেচবুক পষ্ট হোৱাটছআপ ষ্টেটাছ এইবিলাক চাই আপোনালোকে ভাবিছে এই বেমাৰটো একদম সহজ নেকি যদি ভাবিছে একদম ভুল আপোনালোকে ৱৰ্ল্ডৰ নিউজবিলাক চাওকচোন এবাৰ ৱৰ্ল্ডৰ নিউজবিলাক চাওক কি হৈ আছে কোন দেশত কি হৈ আছে চ' ইমান সহজ লৈ মানে বস্তুটো কিমান সহজভাৱে নিনিব কাৰণ এই কিহৰ ঔষধটো এতিয়ালৈকে ওলোৱা নাই 1 নম্বৰ কাৰণ আৰু আপুনি যদি মৰে আপোনাৰ গাৰ্জিয়ান আপোনাক লৈ যাব নোৱাৰিব আপোনাৰ ওচৰত যাব নোৱাৰিব আপোনাৰ যদি এই বেমাৰটো হয় এবাৰ আপোনাৰ ওচৰত যাব নোৱাৰিব এই কৰোণা বেমাৰটো হ'লে চ' এবাৰ ভাবি লওক মই আজি ডিছক্ৰিপশ্যনত এটা ভিডিঅ'ৰ লিংক দিম মানে এটা মুভিৰ এই মুভিটো চালে আপোনাৰ মূৰ চুৰ একদম ঘূৰাই যাব সেই মুভিটো এবাৰ হ'লেও চাব আপোনালোকে চ' ইমান সহজভাৱে এই বেমাৰটোক নল'ব আৰু আপুনি যদি সহজভাৱে লয় আপুনিতো খাটাং মৰিব আৰু আপোনাৰ গাঁৱক লৈ মৰিব আপোনাৰ দেশক লৈ মৰিব চ' ইমান সহজভাৱে নল'ব কাৰণ আপোনাৰ যধে মধে বাহিৰত ওলাই আছে এইটোৱে চ' অলপ সতৰ্ক থাকিব এইখিনিয়ে আৰু বহুত পোষ্ট ফেচবুকত বনাইকৈ নিদিব কাৰণ আপোনাক ধৰি লৈ যাব চাব দিন বহুত আছে আগত আপোনালোকে ছেফটি হৈ এই 21 দিনটোক আপোনালোকে ভালভাৱে কটাওক তাৰ পাছত আপোনালোকে বহুত দিন ঘূৰিব পাৰিব বহুত এনজয় কৰিব পাৰিব লাইফত বহুত টকা কমাব পাৰিব হয় ময়ো ভাবিছিলোঁ এই দুখীয়া মানুহৰ কি হ'ব চৰকাৰে আমাক এনে বন্ধ দিয়া নাই আপোনালোকে এবাৰ ভাবি চাওক চৰকাৰে আমাক কিয় বন্ধটো দিছে এবাৰ ভাবি চাওক এবাৰ আপোনালোকে নিউজবিলাক চাওক এই বনাই ৰাস্তাত ওলাই এইটো আপোনালোকে এবাৰ নিজে মাইণ্ডত লগাই চাওক চৰকাৰে আমাক বন্ধুটো কিয় দিছে আপোনালোকে ভাবিছে চৰকাৰৰ মানে কিবা মানে তেওঁলোকৰ কি ফূৰ্তি লাগিছে চ' এইকাৰণে বন্ধটো দিছে আপোনালোকে নিজে এবাৰ ভাবি চাওকচোন কিয় বন্ধটো দিছে আপোনালোকৰ যদি হৈ যায় আপুনিতো মৰিব লগতে আমাক লৈও মৰিব চ' এবাৰ মই ডিছক্ৰিপশ্যনত দিয়া মুভিখন চাব তেতিয়াহ'লে গম পাব এই বেমাৰটো কিমান ডেঞ্জাৰাছ চ' এইখিনিয়ে আৰু বহুতখিনি কথা ক'ব লগা থাকি যায় কিন্তু ক'ব নোৱাৰি আৰু ক'লেও বহুতখিনি অসুবিধাত পৰিব পাৰোঁ এইকাৰণে মই ক'ব নোৱাৰি আৰু বহুতকেইটা মই ল'ৰাৰ নামো জানো কিন্তু নকওঁ মেনশ্যন নকৰোঁ চ' আৰু বেছি নকওঁ এইখিনিয়ে মই ক'ব লগা সকলোৱে হাতখন চাফাকৈ ৰাখিব আৰু যিবিলাক নীতি নিয়ম বান্ধি দিছে চৰকাৰে সেইখিনি মানি চলক আৰু আপোনালোকে যধে মধে বাহিৰত ওলাই নাহিব আৰু মই কি কৈছোঁ আপোনালোকে চাগে বুজি পাইছে চ' এইখিনিয়ে কৈ মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ ভাল থাকিব সকলোৱে